हेलो फ्रेंड्स की खबर निश्चय ভাল मोरो ভালে মই ভাবিছো আজি এটা একদম নতুন এটা ভিডিও বনাইছো দে নতুন মানে মোৰ কাৰণে একেবাৰে নতুন হয় ভিডিওটো মই বিচাৰি আছো বাৰি ভিতৰত কি জানে নে জাতিলাও এইটো পালো জাতিলাও বিচাৰি আৰু এই জাতিলাওটো মই কি কৰিম আপোনালোকে প্ৰথমবাৰ ভিডিওটো শেষলৈকে চাব তেতিয়াহে গম পাব আৰু এই জাতিলাওটো ভাবিছো আজি জাতিলাও পায়ক বনাম বুলি আৰু পায়ক বনাবৰ কাৰণে কাটি লৈছো এটো জাতিলাওখিনি মই ৰুকি লৈছো ৰুকি ললে বনাবলে ভাল হয় আৰু ৰুকি লোৱা জাতিলাওখিনি এইখিনি কেৰাহীত অলপমান ঘিউ দিছো ঘিউ দি পিনে জাতিলাওখিনি ভাজি লম অলপ টাইম আৰু জাতিলাওখিনি মই যেতিয়া ৰুকিছিলো তেতিয়া বহুত পানী ওলাইছিলে লাউটো বা মই পানীখিনি চেপি পিনে মানে পেলাই দিলো আৰু অলপ ভাজি লোৱা পাছত গাখীৰখিনি দি দিম বুলি ভাবিছো ভজা পাই হৈছেগে এতিয়া গাখীৰখিনি দিব পৰা হৈ গল আৰু গাখীৰখিনি দিলো আৰু ইয়াত অলপ চেনি দিম এই কলাটো দেখিছে যে কেৰাহীৰ সাইডত লাগি পিনে অলপ জ্বলিলে জাতিলাওটো জ্বলা নাই কিন্তু সাইডত যত লাগিছে সেইখিনিহে জ্বলিছে আৰু পায়ক মোৰ খাব পৰা হৈ গল বহুত কম সময়তে হৈছে পায়কখিনি যে চাউলতকৈ বহুত সোনকালে হয় জাতিলাও পায়কটো আপোনালোকো বনাই এনেকৈ খাই চাবচোন সদায় একেইবোৰলাকে বস্তু খাই আমনি লাগে সেইকাৰণে আজি বেলেগকৈ বনাইছো আৰু মোৰ চাহ আৰু জাতিলাও পায়ক উলি আনিলো বাহিৰলৈ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে দেই আপোনালোকে এনেকৈ বনাই খাবচোন কেতিয়াবা মানে খাব লাগে সব বস্তুই বনাই খাব লাগে মোৰ কিন্তু এনেকুৱা মই দেখিলে কিন্তু নোখোৱা বস্তুটো খাবলৈ মন যায় মোৰ আৰু খাইও ভাল লাগিলে আজি এইজনী হুন দেখিছে নহয় কেনেকৈ শুই গল তাই মই পায়ক বনাই থাকোতে তাই হুলে আৰু মই তাইক লাহেকৈ কাপোৰ এখন দি এনেকৈ শুৱাই থৈ গলো আজিলে ভিডিওটো ইমানেই বাই বাই